তো গাইস এটো হইছে এন্ট্রি গেট আই ফুলুং বাই নাংলাই ফংলো মানে কি মানে 20% হওয়া নাই এইফালে এই সাহিত্য সভা চলি আছে আৰু এইফালে পেন্ডেল কিন্তু এইফালে যোৱাৰ মানে ৰাস্তা নাই তো এইফালে হেৰি কৰি আছে গাইস ইয়াৰে মানে এটা বস্তু বহুত ভাল লাগছে মেনেজিং মানে মেনেজমেন্টটো মানে চাৰিওফালে যিফালে যিটো তো গাইস আজি যাই আছো মই আৰু জহল মানে হেৰি তামোলপুৰ যাই আছো আপনার হেৰি তাতে রাষ্ট্রপতি আহিব তো আজি কেই তারিখ আছিল আজি 4 তারিখ তো আজি তাতে যাই আছো মই আৰু জহল দা এইফালে কোৱালিটি ভাল নহয় এইফালে ভালকৈ দেখিব লাগে চাওক ভালকৈ দেখাছে কি চুল কাটা কি হৈছে আমাৰ চুলি কটা তা কমেন্টত জনাই দিবচোন কেনেকুৱা হৈছে মোৰ কথা বিশ্বাস নকৰে আমি আজি যাইছো ফুলুং বাই নাংলাই ফংলো মানে কিটো মানে আমি আজি টাউনপুৰ যাই আছো আমাৰ ৰাষ্ট্ৰপতি আছে চাব আমাৰ কবি আচ্ছা তো যে নহওক আপোনালোকে ভিডিঅ'টো চাই দিয়ক সম্পূৰ্ণকৈ ভিডিঅ'টো মই এতিয়া আছোঁ হাউলিত তো এতিয়া মানে হাউলি আমাৰ সন্মুখত আছোঁ তো ইয়াৰ পৰা আমি দুজনে যাই আছোঁ ওলাই আছোঁ এতিয়া মানে লেট নকৰি ভিডিঅ'টো সম্পূৰ্ণ ষ্টাৰ্ট কৰি দিওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক তো যে ভিডিঅ'টো লাইক কৰা নাই লাইকটো কৰি দিয়ক আৰু কমেণ্টত জনাই দিয়ক তো বলক ভিডিঅ'টো আৰম্ভ কৰি আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি ৰাখিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ নাই কয় বলক তো গাইজ আমি ষ্টাৰ্ট কৰি দিলোঁ মটো ব্লগ আপোনালোকে চাই আছে তো আমাৰ লগতে বলক আমি আজি যাই আছোঁ তামোলপুৰত আপোনালোকে গম পাইছে তো আগতে কৈ আহিছোঁ আপোনালোকে চালেই তো আজি যাই আছোঁ ৰাষ্ট্ৰপতি আহিছে তাতে যাই আছোঁ তো আজি চাওক ইফালে মানে ইমান গাড়ী মানে আৰ্মিহঁতৰ মানে বঢ়িয়া লাগিছে মানে ইহঁতে তেখেতসকলে মানে ক'ৰবাত যাই আছে তো আৰু মোবাইলত কিবা এটা চাই আছোঁ ৰ'ব তাৰপিছত ইয়াতে আৰু বাইকক কিবা খুৱাই লওক আৰু তাৰপিছত খোৱা মানে খাই লওক আৰু 499 ওটা মধ্যে টাইম দাম বেশি থাকে তো এতিয়া পাই গ'লে ভবানীপুৰ পাৰ হৈ আছোঁ এতিয়া তো ভবানীপুৰ পাৰ হৈ কিনে পাঠশালা আহি পামে আৰু এতিয়া তো এতিয়া পাঠশালা পালোঁৱেই আৰু তো ইয়াৰ পিছত আৰু যাই আছোঁ মানে এনেকুৱা ভাল লাগি আছে আৰু আপোনালোকৰ গাইজ তাৰমানে ছাবস্ক্ৰাইব নকৰাকৈ আপোনালোক গুচি যায় কিন্তু মানে বহুত বেয়া লাগে আৰু গাইজ মানে আপোনালোকৰ ওচৰত মানে এটাই ৰিকুৱেষ্ট কি আপোনালোকে ছাবস্ক্ৰাইব কৰি অলপ মৰম দিব মানে এইটোৱে আশা আৰু ভিডিঅ'টো কেনেকুৱা লাগে নালাগে নহ'লে মানে আৰু কেনেকৈ গম পাম যে ভিডিঅ' কেনেকুৱা বনাই আছোঁ নবনাইছোঁ তো কেনেকৈ গম পাম আপোনালোকেতো অলপ জনাই দিব মানে তাৰপিছত মানে ৰাস্তা এইটোৱে হয় নেকি এইটোৱে হয় তো মানে কনফাৰ্ম হৈ গ'লোঁ ৰাস্তা এইটোৱে হয় তো আপোনালোকে মানে জনাই দিব কমেণ্টত জনাই দিলে মানে ভাল লাগে যে হয় মোৰ মানে কেপাচিটিটো হয় অলপ হ'লেও আছে যে মটো ব্লগিং কৰি কিনে আপোনালোকক মানে ব্লগিংটো অলপ দেখুৱাব পাৰোঁ হয় ভালে লাগিব এইটোৱে মানে আপোনালোকৰ ওচৰত এটাই ৰিকুৱেষ্ট যে ছাবস্ক্ৰাইব কৰি লাইক কমেণ্টটো কৰি জনাই দিব আৰু কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাই দিব আৰু ভিডিঅ'টো চাই দিয়ক কেনেকুৱা ৰাস্তা বনাই আছে মজা বনাই আছে তো চাই থাকক মজা লাগিব তো গাইজ আমি আহি পাইছোঁ এতিয়া তো কিমান ভিৰ আপোনালোকক দেখাই পালে ভিডিঅ'টোত আৰু দেখুৱাই আছে আপোনালোকক কিমান ডাঙৰ আৰু কিমান ভিৰ লাগি আছে ৰাস্তাত এতিয়া মানে অলপ কমেই আছে আপোনালোক দেখুৱাই আছোঁ ৰ'ব কেনে ইমান মানুহ তামোলপুৰ বজাৰৰ পৰা আমাৰ খাদ্য সভা ইয়াতে আহোঁতে আধা ঘণ্টাত বেছি লাগিলে মানে বাইক লৈ তেনেহ'লে ভাবক কিমান ভিৰ আপোনাৰ দেখুৱাই আছোঁ আৰু কিমান ভিৰ আপোনালোকে চাব পাৰিব এতিয়া মানে ভিৰটো অলপ কমিছে বেছি নাই এতিয়া ভিৰ তেতিয়া আমি যেতিয়া আহিলোঁ যে মাত্ৰ 5 মিনিট হৈছে 5 মিনিটৰ ভিতৰত ভিৰটো বহুত কমি গৈছে আৰু চাওক কিমান মানুহ আহি আছে কেনেকুৱা ভিৰ तमाम भीड़ सब पेंडल भर्ती हो गए মানুহ किमान মানুহ भाई एकदम पूरा चारियोफाले মানুহ और মানুহ চাৰিওফালে মানুহ আৰু ইফালে আপোনাৰ এই
ইফালে এই সাহিত্য সভা চলি আছে আৰু ইফালে পেণ্ডেল, কিন্তু ইফালে যোৱাৰ মানে ৰাস্তা নাই। তো এইফালে হেৰি কৰি আছোঁ, ইমান ডাঙৰ পেণ্ডেল কৰিছে। এইটো অকল মানে ষ্টেজৰ পেণ্ডেল, আৰু বাকীতো আছেই। চব কিমান মানুহ চাৰিওফালে। গাইজ ইয়াৰে মানে এটা বস্তু বহুত ভাল লাগিছে, মেনেজমেণ্টটো মানে চাৰিওফালে যিফালে যিটো সেইটো সিফালে অকল মানে খোৱা হোটেল চোটেল কিবা কিবি দোকান চোকান, আৰু এইফালে ফটোশ্বট লোৱাৰ কাৰণে কিবা কিবি মানে হেৰি বনাই দিছে, মানে জিৰণি ল'ব পাৰিব মানুহে। আৰু ইফালে ষ্টেজটো আৰু সিফালে সাহিত্য সভা, আৰু ইফালে কিবা কিবি চলি আছে, এইটো ভালকৈ দেখা নাপালোঁ। তো এইটোৱে চাওক কেনেকুৱা মানে আপোনাৰ হেৰি, এইটো বেলুন লগাই থৈ দিছে, কিবা বুজি নাপাওঁ আৰু। তো আমাৰ এই শ্ৰীৰাম নাথ আমাৰ ভাৰতৰ হেৰি চাওক কেনেকুৱা মানে মজা প্লেচ বনাই থৈ দিছে ভাই। তো গাইছ এইটো হৈছে এণ্ট্ৰি গেট। একচুৱেলি আমি মানে বেলেগ গেটেৰে সোমাইছিলোঁ, কিন্তু এইটো হৈছে এণ্ট্ৰি গেট। তো এইটো আমি এতিয়া ভিতৰত এণ্ট্ৰি লৈ আছোঁ, মানে ভিতৰত যাই আছোঁ। তো এইটো নহয়, এইটো অহাৰ ৰাস্তা আৰু এইটো হৈছে যোৱাৰ ৰাস্তা। তো আমি এতিয়া এণ্ট্ৰি লৈ আছোঁ ভিতৰত। বাপৰে মানুহ কি ক'ব, বহুত মানুহ পুৰা মানুহ একদম পুৰা। ফালে কি সোণাৰাম তোষেন জেনেৰেল ছেক্ৰেটাৰী কিবা কিবি মানে ৰখাই থৈ দিছে, বনাই থৈ দিছে। ফালে ফটোশ্বট চলি আছে। চাওক কেনেকুৱা মজাৰ ভিউ চাইছে একদম পুৰা। তো এইফালে মানে ফটো মাৰিব লাগিব। তো এইফালে এতিয়া যাই আছোঁ ভিতৰ ফালে। মই খোজকাঢ়ি কি ক'ম আৰু, এনেকুৱা মানে বতাহ দি আছে, ক'ৰবাত ফটো মাৰা নাযায়। ইয়াতে চাওক গামোচা চব পুৰা উৰি আছে। তো এতিয়া আমি যাই আছোঁ ভিতৰ ফালে। কেনেকুৱা লাগি আছে? বহুত ভাল লাগিছে, ইমান ডাঙৰকৈ কৰিছে, মই বস্তুটো পোৱা নাছিলোঁ ইমান ডাঙৰকৈ দেখাইতো। একদম সঁচাকৈ বহুত ডাঙৰকৈ বনাইছে। ময়ো ভবা নাছিলোঁ যে ইমান ডাঙৰ হ'ব বুলি, বহুত ডাঙৰ হৈছে, মানে কল্পনা কৰিব পৰা নাযায়। মানে 20% হোৱা নাই, 20% হোৱা নাই আমি, আৰু 80% ৰৈয়ে গৈছে। চাবই পৰা নাই, ইমান ডাঙৰ এৰিয়া মানে কৰি আছে, বহুত ভাল লাগিছে। তো ইয়াতে মানে বহুত মানুহ হৈছে, মানে বহুত মানুহ অহা যোৱা কৰি আছে। আৰু মানে অহাৰ সময়ত যিখিনি মানে দেখিলে সেইখিনি মানুহটো ইয়াতে আহিছে আৰু ঘূৰি আছে। আৰু আছে আপোনালোকক দেখুৱাই, আমি যিখিনি পাৰোঁ মানে আপোনালোকক দেখুৱাব চেষ্টা কৰিম। তো আগলৈ আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। তো গাইজ চাব পাৰিছে কেনেকুৱা ভিৰ, বাপৰে বাপ, ইমান ডাঙৰ ষ্টেজ, তাৰে পৰা এইফালে এইলৈকে ষ্টেজ। তো ইমান ভিৰ কি ক'ব, মানে কথা নাই আৰু। ভিৰৰ মাজত আমি ভিডিঅ' বনাই আছোঁ আৰু ফটো উঠি আছোঁ মাজে মাজে। তো ভিডিঅ'টো চাই যাব সম্পূৰ্ণভাৱে, কেনেকুৱা লাগি আছে কৈ দিব। আৰু ইফালে আপোনাৰ ইফালে ষ্টেজটো, সেইটো হৈছে সাহিত্য সভা, মানে এইফালে সভাই আৰু আপোনালোকে চাই আছোঁ এইফালে মানে ভিতৰত মানে সাহিত্য সভা, কিন্তু ভিৰ বহুত, ভিৰৰ কাৰণে নাযাওঁ, মানে বহুত ভিৰ আছে সেইকাৰণে নাযাওঁ। এইফালে তো গাইছ এতিয়া মানে তাৰে পৰা ঘূৰি আহি কেনে ইয়াতে বহিলোঁ, মানে আমাৰ বাইকটো তাতে থৈছিলোঁ। তো ইয়াতে আহি কেনে বহিলোঁ মই আৰু জোহৰদা। আজি মানে এতিয়া মানে বহুত ভাগৰ লাগি আছে, কি ক'ম আৰু, বহুত বেয়া লাগি আছে। মানে ইমান ৰ'দ আৰু ইমান মানুহৰ গৰমত মানে থাকিব পৰা নগ'ল। তো এতিয়া মানে ঘূৰি আহিলোঁ আৰু এতিয়া ঘৰত যাম। তো ঘৰত যাব লাগে। তো এতিয়া ঘৰত যাই আছোঁ, মানে অলপ জিৰণি লৈ কিনে ঘৰত যাই আছোঁ। ইয়াতে আহি কিনে মুখ চুখ ধুলোঁ। তো এইটো মানে ঘৰত যাম। তো ভিডিঅ'টো ইয়াতে মানে শেষ কৰিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰি, লগতে ছাবস্ক্ৰাইব যদি কৰা নাই ছাবস্ক্ৰাইবটো কৰি ৰাখিব। তো জলদি কিবা ক'ব নেকি? এইখিনি মানে শেষ কৰিম ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰি শ্বেয়াৰ কৰি দিব।
বেকগ্ৰাউণ্ড এইটো বেলেগৰ ঘৰ হয়, এইটো বেলেগত বেকগ্ৰাউণ্ড যদি কোনোবাই যদি অহা যোৱা কৰিছে সেইটো মাইণ্ডত নল'ব, এইটো গুচাই দিব। ইয়াতে মানে ঘৰৰ মানে বাহিৰত মানে আমি ৰেষ্ট লৈ আছোঁ, চেয়াৰ দুটা মানে দিব গ'লোঁ, আনি দি গ'লে মানুহে বহি মানে ইয়াতে ৰেষ্ট লৈ আছোঁ। তো একচুৱেলি সঁচাকৈ মানে বহুত ভাল লাগিছে, মানে কি ক'ম আৰু। তো যিয়ে নহওক, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ওয়ানকে হলে পার্টি দিম হয় আপনাদের আহিব। थैंक यू यार हमारे वीडियो को समाप्त करते गाइस उससे पहले एक चीज जो कि मुझे थोड़ी सी बुरी लगती है कि आप में से काफी लोग ऐसे हैं जो कि वीडियोस को रेगुलर देखते हैं, वीडियोस को लाइक भी करते हैं, लेकिन पता नहीं क्यों चैनल को सब्सक्राइब नहीं करते हैं। पता नहीं क्या है, क्यों नहीं करते हैं। तो यार इतने कंजूस मत बनो, ज्यादा सोचो मत। ये जो लाल कलर का सब्सक्राइब वाला बटन है इसे दबा दो, उस घंटी बटन दबा